ये 90-70 का ये हॉल है, ये देखा। ইয়াত আমি মাটিমাহ এনেদৰে ঢালিব লগা হয়। ঢালি কিনে এইখন 1970 চনতে নিৰ্মাণ কৰা এখন সঁজুলি। এই সঁজুলিটোৰ সহায়ত আমি কি কৰা হয়, এনেকুৱা ধৰণৰ মাটিমাহসমূহ আমি উঠাল কৰা হয় এই প্ৰক্ৰিয়াটোৰ জৰিয়তে। গতিকে আপোনালোকে দেখিলে আচৰিত পাব। দেখিছেনে কি সুন্দৰকৈ ওলাইছে। ইয়াত এইখন পতা বুলি কয়। এয়া দুটা অংশ আছে। এই ভিতৰৰ অংশ দেখিছেনে এনেকুৱা ধৰণৰ চাক মই দেখাছোঁ কেমেৰাত। এয়া হ'ল এইবিলাকত মাটিমাহবিলাক সোমাই গৈ কিনে ফালি দিয়া হয়। এয়া হয় এনেধৰণে মাটিমাহবোৰ ৰখা হয়। আমি ইয়াতে ৰাখি দিলোঁ। অ'কে, এতিয়া হ'ল আমি ইয়াত এনেকৈ ধৰণে মাটিমাহ ভৰাই দিলোঁ, কেঁচা মাটিমাহ। তাৰপিছত আমি এনেকৈ মাৰি এটা লৈ পেলাই এইটো হ'ল মেচিন। এয়া হ'ল 1970 চনৰ ঘটনা। এইবিলাক 1970 চনৰ আগত মানুহে এনেদৰে মাটিমাহো ফালি খোৱাৰ ব্যৱস্থা কৰিছিল। বৰ্তমান গ্ৰাইণ্ডাৰ মেচিন ওলালে, আজিকালি বহুত ধৰণৰ যান্ত্ৰিক ফল, তথাপিতো এই মেচিনটো সমান উন্নত মানৰ নাই। ইয়াত কোনো তেল মবিল একো নালাগে, ইলেক্ট্ৰিচিটি পাৱাৰ চাপ্লাই একো নালাগে। ইয়াত বিনা ইলেক্ট্ৰিচিটিত, বিনা অইল, বিনা তেলত, বিনা গিজ মবিল, বিনা ইঞ্জিনত এই মেচিনটো যন্ত্ৰটো চলা হয়। দেখিছেনে এনেকৈ এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব। এনেকুৱা ধৰণৰ যন্ত্ৰসমূহ হেৰাই গৈছে। গতিকে এতিয়া এইবোৰ বহুত সুলভ হৈ পৰিছে। এনেকৈ ধৰণৰ দিলোঁ। এই মাটিমাহ আনিলোঁ, এনেকুৱা ধৰণৰ মাটিমাহ আনিলোঁ। গতিকে মাটিমাহ আনি কিনে আমি এডাল বাঁহৰ সহায়ত এই ফুটাটো দিলোঁ।